অংশুদা এইটো ৰঞ্জিত দা আৰু এইটো জেণ্ডা মই ৰাতি জেণ্ডাৰ ঘৰতে থাকিলোঁ এতিয়া মোক নিমাতী ঘাটলৈ আগবঢ়াই থ'ব আহিছে এওঁলোকে হাৰ্টলি ৱেলকাম টু মাজুলী মই নিমাতী ঘাট পামেই আৰু 1.5 কিলোমিটাৰমান আছে ইফালে ঘাটবিলাক দেখিছোঁ ফেৰীবিলাক ৰৈ আছে এই নিমাতী ঘাটৰ পৰাই 3টা ঘাটলৈকে যাব পাৰি চিনাতলি বকৰিকুৰি ঘাট তাৰপিছত অফলামুখ ঘাট আৰু কমলাবাৰী ঘাট মই নিমাতীটো কমলাবাৰী ঘাটলৈকে যাম আৰু তাত ফেৰীত উঠিম এইটো চিনাতলি বকৰিকুৰি নিমাতী ঘাট ইয়াৰ পৰা চিনাতলিলৈকে যাব পাৰি তাৰপিছত এইটো হ'ল অফলামুখ নিমাতী ঘাট এইটোৰ পৰা অফলামুখলৈ যাব পাৰি আহোঁতে চাগে এইফালে আহিম এইফালে আহিলে সোনকালে আহি পায় আৰু ইয়াৰ পিছত মই গৈ পাম নিমাতীটো কমলাবাৰী ঘাট নিমাতী ঘাট পালোহি আহি ফেৰীত উঠিলোঁ নিমাতী ঘাটৰ পৰা ওলালোঁ এতিয়া ফেৰী ষ্টাৰ্ট দি দিলে এতিয়া ব্ৰহ্মপুত্ৰৰ মাজেৰে মই গৈ থাকিম মোৰ ডেষ্টিনেশ্যনটো মাজুলীলৈকে আছিলে অলপ পিছত আৰু গৈ মই মাজুলী পাই যাম মোৰ চাইকেলখন থৈছোঁ ইয়াতে ঠায়ে নাই উইংগাৰৰ নিচিনা ফেৰীটো পাঞ্জপা দিছে ভাবিছিলোঁ ফেৰীত ঘূৰিম ফুৰিম টাইটানিকৰ নিচিনা হ'ব ঠায়ে নাই বহিবলৈ এইখিনি জেগা দিছে অকল বহুনে থিয় হওঁ এতিয়া তথাপি থিয় হৈয়ে ব্ৰহ্মপুত্ৰ দৃশ্য উপভোগ কৰি ভাল লাগিছে অলপ পিছত আৰু কমলাবাৰী ঘাট পামেই এইটো কমলাবাৰী ঘাট হয় চাইকেল আগতে চাইকেলহে হ'ব লাগিছিলে তাকে ফাঁচি গ'লোঁ আৰু ৰ'দটো দিছে বহুত বেয়াকৈ চাইকেলখন যে কেনেকৈ চেপাত থৈ দিছোঁ নহয় এতিয়াহে ওলাব ৰ'লোঁ আধা ঘণ্টামান ৰৈ গাড়ীবিলাক ওলালে তাৰপিছত চাৰিচকীয়া বাহনকেইখন তাৰপিছত চাইকেল পোনে গ'লে মই গড়মূৰ পাম লেফ্টৰ পিনে গ'লে আউনীআটী সত্ৰ আৰু ৰাইটৰ পিনে বনগাঁও মই এতিয়া পোনে গড়মূৰলৈ গৈ থাকোঁ ইয়াত লিখা আছে গড়মূৰলৈ পোনে গৈ থাকিলে পাম যোৱা 15 অক্টোবৰত মই পাঠশালাৰ পৰা ওলাইছিলোঁ সেভ ফুয়েল সেভ এনাৰ্জি সেভ ৱাটাৰ সেভ এণ্ড প্লেন ট্ৰিজ এণ্ড সেভ এনিমেলছ কেম্পেইনিঙেৰে এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ পাঠশালাৰ পৰা মাজুলীলৈ আৰু আজি মাজুলীত মই আহি খোজ পেলালোঁ সৰুতে বহুত
ইচ্ছা আছিলে মাজুলীলৈ আহি পোৱা নাছিলোঁ। এতিয়াওতো বাৰু সৰু আহিছোঁ, দাঢ়ি চুলি একো পকা নাই। এইখিনি ফেৰীতে আহিলোঁ নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈকে। আৰু এতিয়া গড়মূৰৰ পিনে গৈ আছোঁ। গড়মূৰত মোৰ ভাস্কৰ দাদাৰ মামাকে মোক পিক আপ কৰিব। আমি স্কুল কলেজ বা বজাৰলৈ যাওঁতে গাড়ীখন ইউজ কৰোঁ, নহ'লে বাইকখন ইউজ কৰোঁ। কিন্তু সেইখিনি যদি আমি চাইকেল লৈ অহা যোৱা কৰোঁ, তেতিয়া আমাৰ প্ৰদূষণটো কমি থাকিবই, লগতে ডেইলি এক্সাৰচাইজ হৈ থাকিব আৰু ফুৱেল যিখিনি আছে সেইখিনি নেক্সট জেনেৰেশ্যনলৈকে থাকি যাব। আজি দিল্লীত প্ৰদূষণৰ পৰিমাণ ইমান বাঢ়িছে যে সকলোৱে মাস্ক লৈ ঘূৰিব লগা হৈছে। অসমত যাতে তেনেকুৱা পৰিস্থিতি এটা নহয়, আমি এখন সুস্থ সবল পৰিৱেশ এটা গঢ় দিব পাৰোঁ, সুস্থ সবল পাঠশালা তথা অসম এখন গঢ় দিব পাৰোঁ। তাৰ কাৰণে মই সকলোকে গছ গছনি ৰুবলৈ, ধ্বংস নকৰিবলৈ আৰু লগতে চাইকেল চলাবলৈ আহ্বান জনাইছোঁ। আহক সকলোৱে আমি লগ হৈ চাইকেল চলাম। মই আহি মামাজনক লগ পালোঁহি, মোৰ আগত গৈ আছে তেওঁ আৰু তেওঁৰ পিছে পিছে গৈ আছোঁ মই। গাঁৱৰ মাজেৰে সৰু ৰাস্তা এটা লৈছোঁ, এইটোৰে শ্বৰ্টকাট বনাই কিনে গৈ আছোঁ। গেষ্ট হাউচটো দেখিছোঁ। মই মামাক ক'লোঁ অলৰেডি যে মই ৰাতি টেণ্টতে থাকিম। তেওঁ ধুনীয়াকৈ ব্যৱস্থা কৰি দিম বুলি ক'লে। ভাল লাগিব টেণ্টত থাকি, ৰাতি ভিডিঅ' শ্বুট কৰিম, ভাল লাগিব। ইয়াতেই থাকিম আজি মই। এতিয়া মোৰ লাগেজখিনি থৈ দিওঁ, তাৰপিছত মাজুলী ঘূৰিব যাওঁ। আৰু মোৰ ৰাতিৰ খোৱাৰ জগাৰটো হৈ গ'ল। ইয়াত এটা ধুনীয়া শ'ল মাছ আছে, সৰু, ময়ো সৰু। এইটো মাছটো এইটো আজি এতিয়া খাই দিম, ভোকো লাগিছে। মোৰ বেগখিনি লৈ আহিলোঁ ইয়াতে, আৰু ফাইনেলি তেওঁলোকে মোক টেণ্টটো বনাই দিলে। খুব ধুনীয়াকৈ গাৰু, বিচনা, চাদৰখন আৰু ব্লেংকেটখিনি দি দিছে। ৰাতি শুবহে মজা হ'ব ইয়াত। আগতে টেণ্টত থাকি পোৱা নাছিলোঁ, চাংঘৰত থাকিও পোৱা নাছিলোঁ। এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব। আৰু পিছপিনে অলপ জংঘল আছে, হ'লে একো নাই। আৰু ওপৰ পিনে চালিঘৰ, খুব সুন্দৰ ধুনীয়া গাঁৱলীয়া পৰিৱেশ এটা, ভাল লাগিব আজি ৰাতি। লাঞ্চখিনি গেষ্ট হাউচতে থ'লোঁ, সেইখিনি এতিয়া ওলাই আহিলোঁ ব্ৰহ্মপুত্ৰলৈ বুলি। আৰু 2.5 কিলোমিটাৰ বাকী আছে। চাওঁ মেপখন চাই লওক, ৰাস্তা হেৰাই যাম নহ'লে। ৰ'দ চাই গড়মূৰলৈ গৈ থাকোঁ। গড়মূৰ পালোঁ নেকি বাৰু? ককাইটি এইটো গড়মূৰ সত্ৰ নি বাৰু? মই পাই গ'লোঁ সেই গড়মূৰ সত্ৰ। এতিয়া চাওক গেটখন। এইটো হাতীটো ঘৰৰ ওপৰত কিয় উঠিছে? নহয়, ঘোঁৰাটো হাতীৰ ওপৰত আছে। মই চাওঁ এতিয়া গেটখন। আগুৱাই যাওঁ এতিয়া লাহে লাহে। আৰু কোনোবা আহিছে, একেলগে গড়মূৰ সত্ৰ চাম তেওঁলোকৰ লগতে। এইটো অতিথিশালাটো। এখন আকৌ আগত বাটচৰাৰ নিচিনা গেট আছে, গড়মূৰ সত্ৰ লিখা আছে তাতে। এইখন মূল গড়মূৰ সত্ৰখন। আৰু এতিয়া মই যাওঁ ভিতৰলৈ, গৈ এটা সেৱা লৈ আহোঁ। মই ভিতৰত গৈ সেৱা এটা জনালোঁ, তাতে ভালে ভালে ঘৰ গৈ পাওঁ। ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ ইয়াত। খাব লৈছোঁ এতিয়া দুপৰীয়াৰ আহাৰ। ভাত, এইটো মাছটো, আকৌ দালি নহয়, আৰু এই দাদাজনে ৰান্ধিছে। ইয়াতে বহি কিনে লৈছোঁ, গোটেই বেলেগ বিৰাট ভাত দিছে। মই ভাতটো খাই আহিলোঁ, অকণে খালোঁ। এতিয়া কমলাবাৰী হোটেললৈ যাব লৈছোঁগৈ।
আৰু 10 কিলোমিটাৰমান হ'ব কমলাবাৰী সত্ৰলৈ। চাওঁ মেপত চাই কিনে গৈ থাকোঁ কোনপিনে আছে। মই আহি এতিয়া 3টা বাজিলে। উত্তৰ কমলাবাৰী সত্ৰ পালোঁহি। এতিয়া ভিতৰত যাওঁ। এইখন মোৰ চাইকেলখন পাৰ্ক কৰা থোৱা আছে। ফটো উঠিলোঁ ইয়াতে। এতিয়া ভিতৰলৈ যাওঁ, অলপ চাই গৈ আহোঁ। এই সত্ৰখন মাজুলীৰ সমাজত অৱস্থিত। ইয়াত মহাপুৰুষদেৱৰ অংকীয়া ভাওনা, নাচ গান, সত্ৰ নাচ এইবোৰ প্ৰদৰ্শন কৰা হয়। বাওঁফালে নামঘৰলৈ যায় আৰু মই এইফালে যাওঁ এতিয়া। আৰু এনেদৰে তেওঁলোকে আমাৰ আগত মাটি এখৰা প্ৰদৰ্শন কৰিলে। বহুত ভাল লাগিলে চাই। এইবাৰ প্ৰথমবাৰৰ কাৰণে দেখিলোঁ, আগতে দেখি পোৱা নাছিলোঁ। এতিয়া ওলাওঁ ইয়াৰ পৰা। ইয়াৰ পিছত যাম মই আউনী সত্ৰলৈ। সত্ৰলৈ গৈ আছিলোঁ, পালোঁ আৰু গেটখন পাৰ হৈছোঁ। এতিয়া অলপ লাহে লাহে আগুৱাই আছোঁ। ইয়াৰ পৰা আকৌ যামগৈ দক্ষিণপাট সত্ৰ, চামগুৰি সত্ৰলৈ। ইয়াৰ পৰা সোনকালে উভতি যাওঁ আৰু। এইখন মূল সত্ৰখন। ভিতৰলৈ যাই সেৱা এটা লওঁ এতিয়া। ইপিনে সতীশালা আৰু ইয়াতে খুব ধুনীয়াকৈ নাম প্ৰসংগ চলি আছে। খুব সুন্দৰ লাগিছে। চাৰিওপিনে চাহ, গছৰ চাহ। এতিয়া সত্ৰৰ পৰা ওলাওঁ আৰু গৈ আছোঁ লাহে লাহে। হাতখন বিষালে, পিন্ধি লওঁ। এইখন ইয়াতে ধৰোঁ আৰু খোলোঁ। ইয়াতে চাগে ৰাস মহোৎসৱৰ কিবা হ'ব। এতিয়া ওলাব হৈছে আৰু। মই গেটখন পালোঁ আৰু প্ৰায়। এইখন গেটখন মূলদুৱাৰ। প্ৰথমে চালোঁ মই গড়মূৰ সত্ৰ, তাৰপিছত উত্তৰ কমলাবাৰী সত্ৰ, তাৰপিছত এইবাৰ আহিছিলোঁ আউনীআটী সত্ৰলৈ। এতিয়াতো 4টা বাজি গ'ল। এতিয়া মই গৈ থাকোঁ চামগুৰি সত্ৰলৈ আৰু 20-25 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা। আহি পালোহি আৰু চামগুৰি সত্ৰৰ মাজত আৰু ৰাস্তা বেয়া আছিলে। এতিয়া 6টা বাজি গ'ল আৰু অলপ পিছত পামেই। মই আহি চামগুৰি সত্ৰ পাই গ'লোহি। এই সত্ৰখনক মুখা সত্ৰ বুলিও কোৱা হয়। খুব ধুনীয়াকৈ তেওঁলোকে এই মুখাবোৰ বনাই। প্ৰথমতে এটা বাঁহৰ সাজ বনাই লয়, তাৰপিছত তাত গোবৰ, মাটি এইবিলাক মিক্স কৰি এটা সম্পূৰ্ণ মুখাত তেওঁলোকে তৈয়াৰ কৰে। পিছত ৰং কৰে এইবিলাকত। খুব সুন্দৰ লাগিছে। আৰু এই সত্ৰৰ পৰাই গণৰাজ্য দিৱসত অৰ্থাৎ 26 জানুৱাৰীত 2018 চনত তেওঁলোকে প্ৰতীক পটত প্ৰতিনিধিত্ব কৰি অসমৰ হৈ 2য় পুৰস্কাৰ পাইছিল। মই দিনৰ ভাগত আহিব নোৱাৰিলোঁ, কিন্তু তেওঁলোকে মোক যিকেইখন মুখা বনোৱা ফটো দেখালে, সেইবিলাক দেখি মই গম পালোঁ যে তেওঁলোকে কিমান কষ্ট কৰি মুখাবিলাক বনায়।
পালোহি মাত্ৰ এতিয়া কেইটা বাজিলে 8:30 বাজি গ'ল আৰু দেৰি হ'ল বহুত আজি এইটো টেণ্টতে থাকিম মই অলপ পিছত চাইকেলখন উঠাই দিম ওপৰত অকণমান মহ আছে ইয়াতে কামুৰিছে আজি পোনপ্ৰথমে মই গড়মূৰ সত্ৰ চালোঁ তাত নামঘৰবিলাক চালোঁ তাৰপিছত ইয়াতে ভাত খাব আহিলোঁ ভাত খাই আহি আকৌ মই উত্তৰ কমলাবাৰী সত্ৰ চাব গ'লোঁ তাৰপিছত আউনীআটী সত্ৰ চাব গ'লোঁ আৰু তাৰপিছত গ'লোঁ চামগুৰি সত্ৰ চামগুৰি সত্ৰৰ পৰা এটা বস্তু নিছোঁ দেখাই আছোঁ এইটো পলিথিনত বান্ধি দিছিলে তেওঁলোকে আৰু এইটো হ'ল গণেশৰ মুখা এটা মই গণেশ বহুত ভাল পাওঁ ঘৰলৈ লৈ যাম এতিয়া একো নহ'লে হ'ল বাটত নাভাঙিলে হ'ল ভালে ভালে যাতে গৈ পায় কেনেকুৱা লাগিছে আৰু এতিয়া থৈ দিওঁ এইটো কাইলৈ আকৌ দক্ষিণপাট সত্ৰ চাব আছে আজি ৰাতি হোৱাৰ কাৰণে চোৱা নহ'লে মোৰ কালি দক্ষিণপাট সত্ৰ চাম তাৰপিছত অফলা ঘাটমুখ ঘাটলৈ যাম তাৰপিছত তাৰ পৰা ফেৰীত উঠি আকৌ নগৰলৈ যাবলৈ ট্ৰাই কৰিম এইটো দালি বনাইছে আৰু এইটো বৰশীত মাছ লাগিছে এইটো পুৰিব এতিয়া আৰু পিটিকা কৰি মাছ পিটিকা মাছ পোৰা মাছ পিটিকা খাম এতিয়া ৰাতি ভাল লাগিব পোৰা মাছ খাৰ দিবনে নাই খাৰ দি ঘৰত খাব নিদিয়ে ঘৰত কি কয় মায়ে কয় বিদ্যা কাটা যাব বা ঘৰত খাব নিদিয়ে ইয়াতে মনে মনে খাব লাগিব আৰু খুব সুন্দৰকৈ অনিল দাই ভাত বনাই আছে মিচিং পাকঘৰত ওপৰত তেওঁলোকে এনেকৈ চালনীবিলাক ৰাখে তাৰপিছত ডলা ৰাখে তাৰপিছত খৰাহি আছে ওপৰত পানীলাও এটা আছে তাৰপিছত এইফালে কলহ আৰু কলপাত আছে খুব সুন্দৰকৈ সজাই ৰাখিছে এটা চিম্পুল এটা মিচিং কিটচেন হয় এইটো আৰু ইয়াত দুপৰীয়া ভাত খালোঁ কিন্তু দুপৰীয়া মোৰ ভিডিঅ' কৰা নহ'লে এতিয়া চান্সটো পাইছোঁ চান্সটো পাই বাটত গৈ হেৰাওঁ আৰু এতিয়া মাছটো সোনকালে পুৰি লওঁ তাৰপিছত মজাকৈ ভাতটো খাই দিওঁ ঘূৰাব লাগিব নেকি ঘূৰাব লাগিব খুৱাই দিলোঁ মই অলপ পিছত ভাত খাম গুড নাইট বাই বাই এতিয়া শুব আহিছিলোঁ মোৰ টেণ্টৰ কাষতে চাইকেলখন মোৰ ইয়াতে আছে এইখন চাইকেলখন আৰু এইটো টেণ্টটো ইয়াতে মই শুম আজি এতিয়া মহ অলপ আছে মেক্সো জ্বলাই লৈছোঁ ভিতৰত বেগবোৰ থৈ দিছোঁ ব্লেংকেট গাৰু তুলি চববিলাক আছেই এতিয়া শুই যাওঁ আৰু লাহেকৈ কালি ৰাতিপুৱা 5টাতে আকৌ যাব লাগিব নগ'লে সোমালোঁ এতিয়া ভিতৰত লাইট দুটা জ্বলাই লওঁ আগতে মুখত মাৰি আছোঁ পুৰা একদম শুই যাওঁ আৰু ঠিক আছে বাই বাই গুড নাইট বহুবাৰ দিলোঁ ন উপায় নাই